নমস্কাৰ ৰাইজ, আজি মই বনাম মৰিচা আৰু মৰিচাটো বগা মৰিচা হয় আৰু মৰিচা মই মাছৰ লগত বনাম। মৰিচাটো কাটি আনিছোঁ, মই এইফালে টুকুৰা কৰি লৈছোঁ, আলু লৈছোঁ, লগতে বগা সৰিয়হ, পিঁয়াজ, আদা, নহৰু আৰু এতিয়া মই এইখিনি বাকলি গুচাই কাটি ল'ম আৰু এয়া ভালদৰে ধুই লৈছোঁ আৰু লগতে লৈছোঁ মই বগা সৰিয়হখিনি পিচি লৈছোঁ আৰু জিৰা গুড়া, হালধি গুড়া আৰু জলকীয়া গুড়া এইখিনি মই একেলগে লৈ লৈছোঁ, যিহেতু একেলগে মই ভাজিম। পিঁয়াজখিনি মই অলপ ৰঙাকৈ সৰিয়হ এতিয়া এইখিনি অলপ সময় ভাজি ল'ম মই। এনেকৈ লৰাই অলপ সময় মই মছলাখিনি ভাজি লৈ মৰিচাখিনি মই সিজাই লোৱা নাই। আপোনালোকে যদি বিচাৰে কুকাৰতে এটা হুইচেল দি ল'ব পাৰে, অলপ সিজাই ল'ব পাৰে। এতিয়া মই মাছখিনি দি দিম। এয়া চাওক কি ধুনীয়া হৈছে। নমস্কাৰ ৰাইজ, আজি মই বনাম মৰিচা আৰু মৰিচাটো বগা মৰিচা হয় আৰু মৰিচা মই মাছৰ লগত বনাম আৰু এয়া মৰিচা আমাৰ বাৰীতে আছে, মই নিবলৈ আহিছোঁ আৰু মৰিচাটো মই এতিয়া কাটি ল'ম। এয়া চাওক পিয়ালিত আছে এজোপা বগা মৰিচা, এজোপা মই কঠীয়াৰ কাৰণে ৰাখিছোঁ। আৰু এয়া ধনিয়া, মান ধনিয়া। এয়া চাওক মোৰ মৰিচা কটা হৈ গ'ল। মৰিচাটো কাটি আনিছোঁ, মই এইফালে টুকুৰা কৰি লৈছোঁ, আলু লৈছোঁ, লগতে বগা সৰিয়হ, পিঁয়াজ, আদা, নহৰু আৰু এতিয়া মই এইখিনি বাকলি গুচাই কাটি ল'ম। এয়া চাওক মৰিচাখিনি মই কাটি লৈছোঁ, কাটি হৈ গ'ল মোৰ মৰিচাখিনি আৰু এয়া ভালদৰে ধুই লৈছোঁ আৰু লগতে লৈছোঁ মই বগা সৰিয়হখিনি পিচি লৈছোঁ আৰু জিৰা গুড়া, হালধি গুড়া আৰু জলকীয়া গুড়া এইখিনি মই একেলগে লৈ লৈছোঁ, যিহেতু একেলগে মই ভাজিম। পিঁয়াজখিনি মই অলপ ৰঙাকৈ ভাজি ল'ম। আৰু এয়া মই গোটেইখিনি একেলগে লৈ লৈছোঁ, মছলা আৰু সৰিয়হ। এতিয়া এইখিনি অলপ সময় ভাজি ল'ম মই। এনেকৈ লৰাই অলপ সময় মই মছলাখিনি ভাজি লৈ দি দিম মই মৰিচাখিনি। এতিয়া দি দিম মই মৰিচা। অলপ নিমখ দিছোঁ।
মৰিচাখিনি মই সিজাই লোৱা নাই। আপোনালোকে যদি বিচাৰে কুকাৰতে এটা হুইচেল দি ল'ব পাৰে, অলপ সিজাই ল'ব পাৰে। চাওক বহুত ধুনীয়া গোন্ধ ওলাইছে আৰু এতিয়া ভালদৰে মই লৈছোঁ। এতিয়া পানী দি দিম। সিজানে পানী দি দিছোঁ আৰু অলপ সময় মই ঢাকন মাৰি ৰাখিম সিজিবৰ কাৰণে। তাৰপিছত মই মাছ দি দিম। মুৰা মই মাছৰ লগত বনাম। এতিয়া মই মাছখিনি দি দিম। নমস্কাৰ। এয়া চাওক কি ধুনীয়া হৈছে। আৰু মোৰ আজিৰ ৰেচিপি আছিল বগা মৰিচা আৰু বগা সৰিয়হ মাছৰ লগত জোল। আৰু এয়া চাওক। আৰু মোৰ আজিৰ ভিডিঅ' আছিল ইমানেই। ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লোকেল মাছৰ লগত লোকেল পাচলি, বাৰীৰে পাচলি সোৱাদেই বেলেগ। আৰু এনেকৈ আপোনালোকেও বনাই খাব, বহুত ভাল লাগে।